না গছ কেনেকা পৰি Kome भी है हम लावा जेनेबा कोयो ना आपको ना दम्बी का हम orang tidak kamu tuh mai waru tuh dia bukai doi doi kata blok kamu tuh balik kan pak itu balik kan tadi kan ya karang dia itu masih dia sih ya kamu nah goi na नैबे समाव जाङो दंफैयो धेमाजि जिल्लानि सिङाव थानाय समखंगाव पन्चायत गाव नाम बर'हतिक बिष्णुपुर गामियाव जोङो दंफैयो दा नैबे ओनसोलनि जिथु बायनाय जिथु गय बागान न' बारि बागान जे साय सम्पति गोबां बुस्थु खहा जाबाय दादा আপোনালোকৰ এই অঞ্চলত আজি ধুমুহা বতাহ যোৱা ৰাতি ধুমুহা বতাহ আকাশত বা সময়ছোৱাত কি কি ক্ষতিগ্ৰস্ত হ'ল বুলি আপুনি ভাবে তাৰমানে আজি প্ৰায় ৰাতি 11 মান বজাত তাৰমানে আমাৰ গোটেই গাঁৱৰ মানুহখিনি নিন্দা মনত আছিলে হয় কিন্তু এই অৱস্থাত মানে এটা প্ৰলয় প্ৰবল এটা ধুমুহা এজাক আহিলে হয় সেই ধুমুহা এজাক অহাত মানে গোটেই ঘৰ ভাঙি আছে তামোল আপোনালোকে দেখিছে তামোল ভাঙিছে তামোল গিৰিছে গছবিলাক মানে ঘৰবিলাক ভাঙিছে এতিয়া আপুনি অলপ আগতে ভিডিঅ' কৰিছে আপুনি নিজেই দেখিছে আৰু অকল এইটোৱে নহয় তাৰমানে এই ধুমুহাৰ হোৱাৰ মাজতে মানে প্ৰবল শিলাবৃষ্টি হৈছে শিলৰ বৰষুণ আৰু সেই শিলৰ বৰষুণে গোটেই খেতি বাতি নষ্ট কৰি দিছে তাৰমানে আমাৰ মানুহবিলাকৰ ইনকমটো জীৱিকাটো খেতি বাতিৰ ওপৰত নিৰ্ভৰশীল গোটেই শেষ হৈ গৈছে মানে ভাবি শেষ কৰিব পৰা নাই মানে মানুহবিলাক কোনো পৰ্যায়ে মানে বাচিছে আৰু অকল মানুহবিলাকে বাচিছে গড় বাৰী তাৰ মানে খেতি পথাৰ একো বাচা নাই যেহেতু আমি যে দৃশ্যবোৰ দেখিছোঁ নিশ্চয় দুখ লগা কথা হয় সকলোৱে জানিব ভিডিঅ'ৰ মাজেদি আপোনালোকৰ এই অঞ্চলত খেতিৰ যেহেতু খেতিৰ লগত মানুহে জীৱন বসবাস কৰি আছে নিশ্চয় আজি যেহেতু অলপ সময় ৰাতিৰ সময়ত যেহেতু ধুমুহা বতাহ আহিলে এই সমস্যাৰ মাজত আপোনালোকৰ খেতি পথাৰৰ যে কোনো ধান পকিছিলে কোনোবা কাটিছিলে মুটি থাকি গ'ল যোনটো বাচি আছিলে সেইটো যদি একটাও মানে আমি কিবা দেখা নাই আৰু কি যেটো গছত গুটি হয় দুখ লগা কথা আপুনি কি জনাব খোজে যে আজি আমাৰ চৰকাৰ ফালক মই চৰকাৰক এতিয়া জনাব বিচাৰিছোঁ তাৰ মানে আমাৰ ইয়াত ফ্লাড এফেক্টেড এৰিয়া হয় এই পানীয়ে মানে গোটেই দহৰ ধান খেতি বাতি নষ্ট কৰিলে কিন্তু এতিয়া মানে মানুহবিলাক প্ৰায় ধান পকি কাটিব লৈছিলে আৰু কাটি আছিলে কিন্তু প্ৰায় মানে 1-2 দিন মান হৈছিলে সেই ধান কাটা কিন্তু সেই সময়তে মানে এনে অৱস্থা হ'ল আৰু এই অৱস্থাত মানে কি হৈছে খেতি বাতি একেবাৰে নষ্ট হৈ গৈছে ঘৰ বাৰী শেষ হৈ গৈছে মানে তেনেকা এই অঞ্চলত ধুমুহা এনেকা ডাঙৰ ধুমুহা বতাহ একো হৈছে মানে আপোনালোকে দেখিছে তামোল টেম্পুল পুৰত হোৱা নাই অকল পুৰত হোৱাটো বাৰে দিয়ে এই তামোল গুটি লগালৈকে কিমান মানুহে মেহনত কৰিব লগা হয় তাৰ মানে আজি ইয়াত কিমানটা তামোল শেষ হৈছে আৰু গছ গছনি কিমান শেষ হৈছে আপোনালোকে নিজেই দেখিছে তাৰ মানে মই অসম চৰকাৰক এতিয়াই মই অনুৰোধ কৰিব বিচাৰিছোঁ আহ্বান জনাব বিচাৰিছোঁ যাতে মানে এই ক্ষতি সাধনবিলাকৰ মানে চৰকাৰে যথেষ্ট সহায় কৰিব বুলি মই আশা কৰিছোঁ আৰু প্ৰায় মানে গৃহহাৰা হৈছে আমি লামঞ্জাত বিজয় এল পি স্কুলত কিছুমান মানে ঘৰ ভাঙি থাকিবলৈ ঠাই নোহোৱা মানুহবিলাকক আমি এল পি স্কুলত আমি টকাৰ ব্যৱস্থা কৰিছোঁ আৰু তেনেধৰণে মানে যিসকল লোকে একেবাৰে মানে অৱস্থাহীন হৈ গৈছে একদম ঘৰত থাকিবলৈ উপায়হীন হৈ গৈছে সেই মানুহবিলাকক আমি ৰাইজে আমি টকা মেলাৰ কোনো ব্যৱস্থা কৰিম বুলি আমি ৰাইজে আলোচনা কৰিছোঁ ঠিক ধন্যবাদ যিকোনো আমি আজি যে ভিডিঅ'ৰ মাজেদি সকলোকে জনাই দিব খুজিছে যে চৰকাৰ ফালক চৰকাৰী ব্যৱস্থাবিলাক জানে ইমিডিয়েট যেহেতু এই অঞ্চলৰ ৰাইজৰ যেহেতু ক্ষতিগ্ৰস্ত হৈ গ'ল ঘৰ ভাঙি গ'ল এইবিলাক যেহেতু তদন্ত কৰি নিশ্চয় অতি শীঘ্ৰে
সেইটো ব্যৱস্থাটো কৰি দিয়াটো আমি বিচাৰিছোঁ আপোনালোকে নিশ্চয় চৰকাৰ ফালৰ পৰা সহায়টো পাব বুলি আমি আশা ৰাখিছোঁ আৰু চৰকাৰ নিশ্চয় সহায় কৰিব লাগিব বুলি আমি ভিডিঅ'ৰ মাজেদি জনাই দিছোঁ হয় নে নহয় ঠিক আছে